হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। স্বাগতম জনাইছোঁ মোৰ যুৱতী ভিডিঅ'লৈ। দেখিছে আজি মই ওলাই গৈ আছোঁ পুৰা আজি লক্ষী পূজা হয়। আমাৰ বহুতে প্ৰতিমা দান কৰিছে, গণেশপুৰ বুলি কয়, তাতে ওচৰতে হয়, আমাৰ বেছি দূৰ নহয়। চ' তালৈকে যাবলৈ ওলাই আছোঁ। অকণমান মই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। তেনে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আছে পুৰা একদম মজাকে। এইফালে বেটি চলেগা বেয়া লাগিছে। আমাৰ এইফালে বোমাই বৰ্তমান ওলোৱা নাই, বা বোমাই কি দি আছে, ধূনা জাক দি আছে। তাৰপিছতে বাহিৰখন দেখাই দিম, ইমান ধুনীয়াকে চাকি বন্তি জ্বলাই থৈছে বোমা বৰ্তাহঁতে। ইমান বহুত ভাল লাগিছে, চাব পাৰে আপোনালোকে। আগফালেও আছে, আগফালেও জ্বলাই থোৱা আছে, কিন্তু মই এতিয়া আপোনালোকক দেখাব নোৱাৰোঁ। এতিয়া ইয়াত জ্বলোৱা নাই, জ্বলাবহে বৰ্তাই। কিন্তু আগফালে জ্বলাই থোৱা আছে, আগফালে দেখাব নোৱাৰোঁ। আগফালটো ইমান দূৰ হয় ন, সেইকাৰণে যাব নোৱাৰোঁ। এতিয়া বোকা বহুত বৰষুণ দিছিলে আজি। বোমা কি লক্ষী পূজা বুলি ক'লে বোমা বহুত চখ, বহুত ফূৰ্তি লাগে। আগতে আমি নাছিলোঁ তেতিয়া ইয়াত, বোমাহঁতে কয় আৰু আগতে বেটি সৰু যে, যেতিয়া বেটি সৰু আছিলে তেতিয়া বোমাই ঘৰতে লক্ষী পূজা পাতে, কাতি বিহুতে ইমান ধুনীয়াকৈ পাতে বুলি কয় আৰু। কিন্তু দেখি পোৱা নাছিলোঁ, কিন্তু আজি বোমাই